নমস্কাৰ, মই মনিষাই সমূহ অসমবাসী ৰাইজলৈ কৰোনা ভাইৰাছক লৈ এটি গীত আগবঢ়ালোঁ। আপোনালোকে গীতটি শুনি ভাল পাব নিশ্চয়। শুনি ভাল পালে গীতটি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গীতটি মোৰ দেউতাই লিখা, ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। কিনো লীলা প্ৰভু, কিনো লীলা, জীয়াই থাকিবলে নাপামেই হ'বলা। কিনো লীলা প্ৰভু, কিনো লীলা, জীয়াই থাকিবলে নাপামেই হ'বলা। ঘৰত থকাই ভালকে নিও ওলাব নোৱাৰি, চাৰিওফালে কৰোনাই ধৰিছে আৱৰি। কিনো লীলা, কিনো প্ৰভু, কিনো লীলা প্ৰভু, সকলোবোৰ তোমাৰে মহিমা প্ৰভু, সকলোবোৰ তোমাৰে মহিমা প্ৰভু, সকলোবোৰ তোমাৰে মহিমা। কিনো লীলা প্ৰভু, কিনো লীলা, মই হলো দুখীয়া, খেতি নাই একিয়া, মই হলো দুখীয়া, খেতি নাই একিয়া, খাবলৈ নোজোৱে ভাত। দেশত যি কৰোনাই জুৰুলা কৰিছে, দেশত যি কৰোনাই জুৰুলা কৰিছে, সকলোৱে হতাশা কৰি। জনতাৰ কাৰণে স্বাস্থ্যমন্ত্ৰী হিমন্তই ঘৰত থাকিবলে কয়, নিজেও বাচিবা আনকো বচাবা কৰোনা ভাইৰাছৰ পৰা। জনতাৰ কাৰণে স্বাস্থ্যমন্ত্ৰী হিমন্তই ঘৰত থাকিবলে কয়, নিজেও বাচিবা আনকো বচাবা কৰোনা ভাইৰাছৰ পৰা। কিনো লীলা প্ৰভু, কিনো লীলা, জীয়াই থাকিবলে নাপামেই হ'বলা। ঘৰত থকাই ভালকে নিও ওলাব নোৱাৰি, চাৰিওফালে কৰোনাই ধৰিছে আৱৰি। কিনো লীলা, কিনো প্ৰভু, কিনো লীলা প্ৰভু, সকলোবোৰ তোমাৰে মহিমা প্ৰভু, সকলোবোৰ তোমাৰে মহিমা প্ৰভু, সকলোবোৰ তোমাৰে মহিমা প্ৰভু, সকলোবোৰ তোমাৰে মহিমা। কিনো লীলা প্ৰভু, কিনো লীলা।